যিজন মানুহ ধোকাবাজ বা আপোনাক ঠগিবলৈ চল বিচাৰিব সেই মানুহজনৰ মাজত এই লক্ষণবোৰ অৱশ্যই দেখিবলৈ পাব। 1. হঠাৎ তেওঁ নিজৰ সাজসজ্জাত অধিক মনোযোগী হৈ পৰিব। 2. তেওঁৰ ফোনটো তোমাক ধৰিবলৈ বা চুবলৈ নিদিব। 3. তেওঁ তোমাক প্ৰত্যেক ক্ষেত্ৰতে এৰাই চলিবলৈ আৰম্ভ কৰিব। 4. দেখা কৰিব খুজিলে বাহানা দেখুৱাব নতুবা অকাৰণ ব্যস্ততা দেখুৱাব। 5. বিনা কাৰণত সন্দেহ কৰিব, এনে ভাৱ দেখাব যেন আপুনিহে তেওঁক ঠগি আছে, তেওঁৰ আঁৰত কিবাকিবি খন কৰি ফুৰিছে। 6. আপোনালোকৰ সম্পৰ্কৰ ভৱিষ্যত জীৱনৰ বিষয়ে কথা পাতিব খুজিলে খঙত জ্বলি উঠে। 7. আপোনাৰ মৰম, ভালপোৱা, অভিমান, অভিযোগ কোনো কিছুকেই পাত্তা দিব নোখোজে, এইবোৰ অসভ্যালী বুলি তাচ্ছিল্য কৰে। 8. আপোনাৰ পৰা সকলো তথ্য লুকুৱাই ৰখাৰ চেষ্টা কৰে, সৌভাগ্যক্ৰমে যদি আপুনি গম পায় তেনেহ'লে অযুক্তিকৰ কিছুমান কথাৰে সাময়িকভাৱে পাহৰাবলৈ চেষ্টা কৰে। 9. আপোনাৰ কেৱল দোষ বা সুতবোৰ বিচাৰি থাকিব। আপোনাৰ ছিক্স চেন্স অথবা ষষ্ঠ ইন্দ্ৰিয়ই তেওঁৰ এই আচৰণক অস্বাভাৱিক বুলি আপোনালৈ এটা বাৰ্তা পঠায়। যেতিয়াই সেই বাৰ্তাটো অনুভৱ কৰিব পাৰে লগে লগে সাৱধান হৈ যাওক। আপুনিও কি এনেকুৱা কোনো ধোকাবাজৰ চক্কৰত ফচি আছে নেকি? সময় থাকোঁতেই ওলাই আহক। ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।